পিছে আইটো এই বৃদ্ধ পাঠখনত কিয় বা মাতি পঠালা এই বৃদ্ধ পাঠখনেনো তোমাৰ এনে কি কাম কৰিব পাৰিব মোৰ দেখা এতিয়াও জীয়ত সোমাই আৰু সেইবাবেই ভাবিছিলোঁ দাৰু স্বামী লাভ কৰিব পাৰিম আৰু ভাবিছিলোঁ ভৱিষ্যতখনৰ সংসাৰত হীৰামতী মুকুতাৰ ফুল ফুলিব আইটো কৈ এই কথা এষাৰ আছে নহয় পিছা নাই এই কথা এষাৰ আছে নহয় বোলে বোলে আৰু এটা কথা নহয় লিখি সেই বাটত আছে মনা লিখি কিন্তু মোৰ সকলো আঘাত কোঠাৰে ঘাই ঘাইলে সেইবোৰ ব্যাধি উলিয়াই দিবৰ কাৰণে মন দুমতে ইকুপাল ৰজাত মাতিব পাৰিছে তাৰ নাম শুনিলে মোৰ জীয়টো ওলাই যাব খোজে সামান্য বাহনৰ এনে কি শক্তি আছে যে মই সেই তাৰৰ কাৰণে মুখত দিয়া মানে খেল সামান্য নিগনি এই সুন্দৰ দৰে উৰিবলৈ এই কথা নহয় যদি ভাল মই যদি পাৰ সেই তাৰ কালে যামেই পিছত তাতো গৈ মই কি কাম কৰিব লাগিব পানীয়ে কি পঠাইছো জলপতি কমা তুমি নিশ্চিন্তৰে থাকা বুজিছা মই ক'লো নহয় তুমি একেবাৰে নিশ্চিন্তকৈ থাকা তুমি দ্বাৰকাৰ শ্ৰীকৃষ্ণ কথাহে কৈছা নহয় জানো তুমি যদি কোৱা আকাশৰ পূৰ্ণ চন্দ্ৰ দেখিছা এই চন্দ্ৰটো ভাত মাৰি আমি তোমাৰ হাতত দিব পাৰো মই বুজিছা বেদনিধি বুজিছা এই বেদনিধি কথা আৰু তিৰপকাৰ ৰেখা তোমাৰ একেই কথা বুজিছা বুজিছা মই এতিয়া ধাওকালে পিছে এটা কথা এই ধাওকালে অহা যোৱাৰ সময়খিনি এই ধাওকালে অহা যোৱা সময়খিনিত আকৌ ধাওকালে যোৱা আগত আকৌ আহে মোৰ মেকু যদি মা দেখা লগাই থৈ যাওঁ তাইৰ আকৌ চিন্তা নহয় ইমান কৰি থাকিব নহয় গতিকে এই সময়ছোৱাত তুমি অকণমান গুৰুত্ব দিয়া তোমাক মই কথা দিলোঁ কৃষ্ণক উঠাই আনি দিম বুলিছোঁ যেতিয়া আনি দিমেই কয় মই দিয়া বিদায়হে মাতিছোঁ দেই জয় কৃষ্ণ উঠাই শুভৰ কাৰণে ফাঁকি ওলালোঁ তাই দিলে নহয় তথাই ইমান ঠাই মাতি ঐ আমি হৈছা তই ঘৰৰ মন কি বুজিবি তই ঘৰৰ মন কি বুজিবি বুজিছ প্ৰথমে এই মাধৱ গোসাঁই লগত আমাৰ ৰুক্মিণী আজি বিয়াখন পাতা যাব তাৰ পাছত
vậy tôi biết quý vị có không có mũ cao tài đâu có thể để không đấy không phải Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn